বিবেক অমৃত শইকীয়া PM মিটিঙত আহি আছে এখন মিটিং আছে মিটিঙত এটা বোমা দিব লাগিব গোটেই যাতে জেগা হিলি যায় তেতিয়া গম পাব সিহঁতে এই অনুপ শইকীয়া মই পইচাৰ কাৰণে চব কৰিব পাৰোঁ চব বৃদ্ধ চালা পইচা 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 I am a king মিষ্টাৰ অনুপ শইকীয়া আপুনি নিজৰ দেশ মাতৃ অৰ্থাৎ নিজৰ জন্মভূমিৰ লগত এনেকুৱা গাদ্দাৰী কৰিব নাপায় কিন্তু গাদ্দাৰী দেশ মাতৃ চি লাজ লাগিছে মোৰ আজি দেই আপোনাক নিজৰ দাদা বুলি ক'বলৈ চি আপুনি পইচাৰ কাৰণে ইমান তল নামিব পাৰে মই 10 বছৰ বয়সত 5টা টকাৰ কাৰণে মই এটা তেল ডিপু জ্বলাই দিছো তই জান পইচা বিবেক মই কৈছোৱেই টকাৰ কাৰণে মই সকলো কৰিব পাৰোঁ সকলো কি মাতৃভূমি মই টকাৰ একোৱেই চিনি নাপাওঁ চব কৰিব পাৰোঁ মই টকা লাগে মোক টকা মই পইচাৰ কাৰণে চব কৰিব পাৰোঁ চব পইচা 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 মিষ্টাৰ অনুপ শইকীয়া আপুনি হয়তো ভালদৰে মোক নাজানে নহ'লে এনেকৈ অযথা কথা মোক নক'লে হয় আৰু মই নিজৰ দেশ মাতৃৰ হকে জীৱন হাঁহি হাঁহি বিদায় দিব পাৰিম